নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে মন গীত। বন্ধু বান্ধৱীসকল, এই মন গীত ধাৰাবাহিকখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰাতুল দাস আৰু জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা আৰু নীলাক্ষী শইকীয়াকে আদি কৰি বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক আপোনালোকে পুনৰবাৰ দেখিবলৈ পাব এই মন গীত ধাৰাবাহিকখনত। বন্ধু বান্ধৱীসকল, এই মন গীত ধাৰাবাহিকখন আপোনালোকে অহা 14 মাৰ্চৰ পৰা নিশা 9:30 বজাত উপভোগ কৰিবলৈ পাব ৰং চেনেলত। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনে বাৰু এই মন গীত ধাৰাবাহিকখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে আমাক জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।